কালাকুছিৰ বৰনামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক জন্ম জয়ন্তীত অংশগ্ৰহণ কৰি বিদ্যাৰ প্ৰধান প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া। তামুলপুৰৰ কালাকুছি বৰনামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক জন্ম জয়ন্তী আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। সম্পূৰ্ণ কোভিড বিধি মানি অনুষ্ঠিত কৰা এই উৎসৱত ভকত বৈষ্ণৱৰ হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰে কালাকুছি বৰনামঘৰ। নাম প্ৰসংগকে ধৰি ভাগৱত শোভাযাত্ৰা উলিয়াই ভক্তিৰ ৰসত বুৰ গৈছে ভকত বৈষ্ণৱ। আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। ভাগৱত শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে আৰু গুৰুজনাৰ আদৰ্শৰে দীক্ষিত হ'বলৈ নৱ প্ৰজন্মক আহ্বান জনায়। ৭৭তম সংখ্যক আজি গুৰুজনাৰ আবিৰ্ভাৱ বা জন্ম উৎসৱ আমি উদযাপন কৰিছোঁ। কালাকুছি বৰনামঘৰ আৰু কালাকুছিৰ ৰাইজে ইয়াত খুব সুন্দৰকৈ সেইটো উদযাপন কৰিছে। আমি সকলোৱে জানো যে অসমীয়া জাতিৰ যিটো আয়ুস ৰেখা সেইটো আজিলৈকে যেনেকৈ আগবাঢ়ি আহিছে আৰু অনাগত যিটো এইটো গৈ থাকিব, ইয়াৰ মূল কাৰণটো হৈছে গুৰুজনাৰ যিটো সৃষ্টি বা গুৰুজনাৰ যিটো পথ প্ৰদৰ্শন, ইয়াৰ দ্বাৰা আজি অসমীয়া জনগোষ্ঠীয়ে ইমানখিনি আগবাঢ়ি যাব পাৰিছে। আজি অসমীয়া জনগোষ্ঠীৰ জাতীয়তাবাদ অস্তিত্ব সকলো যদি জীয়াই ৰখাত সম্ভৱ হৈছে এইটো গুৰুজনাৰ কিছুমান যিটো দৰ্শনৰ কাৰণে। গতিকে গুৰুজনাক আমি চিৰদিন স্মৰণ কৰিব লাগিব। তেখেতে সদায় স্বৰ্গত সদায় থাকিব আৰু আমাক সদায় আশীৰ্বাদ কৰিব। আমি সকলোৱে বিচাৰিছোঁ যে নৱপ্ৰজন্ময়ো গুৰুজনাৰ যিটো দৰ্শন ইয়াৰ দ্বাৰা দীক্ষিত হ'ব লাগে আৰু এটা সুস্থ আৰু এটা উন্নত জনগোষ্ঠী হিচাপে অসমীয়া জনগোষ্ঠীক প্ৰতিষ্ঠা কৰাত আমি সদায় গুৰুজনাৰ আশীষটো ল'ব লাগিব। মই সকলো যিখিনি আমাৰ এই ধৰ্মৰ লগত জড়িত লোক আছে সকলোকে আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ গুৰুজনাৰ জন্মতিথিত। আৰু অনাগত দিনত আমি গুৰুজনাৰ যিটো বাণী সেইটো লৈ পেলাই এটা বৃহত্তৰ অসমীয়া জনগোষ্ঠী যিটো গঠন কৰিবলৈ গৈ আছে বা সকলো জাতি জনগোষ্ঠী ধৰ্মক একত্ৰিত কৰি যিটো বৃহত্তৰ অসমীয়া সমাজৰ যিটো চিন্তা আছে সেইটো সফল হওক। গুৰুজনাৰ সদায় মানে আমাৰ ওচৰত আশীষটো থাকক, সেইটোৱে আমি বিচাৰি পেলাই আজিৰ যি এই উৎসৱ উদ্যোক্তাসকলক মই শুভকামনা জ্ঞাপন কৰিছোঁ।